নমস্কাৰ মই দীপসনে আপোনালোকক এই ব্লগটোলৈ স্বাগতম জনাইছো আৰু আজি এক সুন্দৰ পৰিবেশৰ মাজত আমি যাব ওলাইছো য'ত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ এটা পৰিবেশ আমি পাম আৰু তাৰ আগতে আপোনালোকে মোৰ এই চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হাই ফ্ৰেণ্ডছ, আমি আহি আছো এতিয়া চেৰাপুঞ্জীলৈ। অলপ অলপ বৰষুণ দি আছে। এইটো সংগীত চোৱা চোৱা সায়াংশ। আমি সৰ্দাৰজী ধাবাত আছো এতিয়া নংপুৰ আৰু এটা চেৰাপুঞ্জী গৈ আছো। এয়া আমাৰ আজিৰ ব্ৰেকফাষ্ট সৰ্দাৰজী ধাবা, একদম ভৰ্তি গোটেই। সায়েন্সে খুব ভাল পাইছে, চব খাইছে মিক্স কৰি, ব্ৰেড লুচি চুচি যি পাইছে চব খাইছে। চাহ খাইছোঁ এতিয়া আমি সৰ্দাৰজীৰ ধাবাৰ স্পেচিয়েল টি। সব পাপা ভিডিঅ' কৰিছে, হাই দিয়া নদী আমি সোমাই যাম। শিপ দেখি শিপ। সৰ্দাৰজী ধাবাৰ পৰা ওলাই আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী গন্তব্যস্থান, যি হৈছে অৰ্কিড লেক। আমি এতিয়া অৰ্কিড লেকত আহিছোঁ। খুব সুন্দৰ পৰিৱেশ, সায়েন্সে খুব ভাল পাইছে। সেইটো হাঁহি আছে, ৱাটাৰ স্পৰ্টছ কৰিবা নেকি? তাতে যাওঁ বোলা। সংগীতক খং উঠিছে দেই। এতিয়ালৈ বেছি মানুহৰ সমাগম হোৱা নাই বাবে খুব ভাল লাগি আছে। আমি ওচৰৰ পৰা চাম। কি লাগে তোমাক? নদী চাব। তোমাক কি লাগে? ওচৰৰ পৰা নদীখন চাই। কি লাগে তোমাক কোৱা? নদীখন চাম বুলি কোৱা ওচৰৰ পৰা। নদী এইখন অৰ্কিড লেক। লেক লেক নদী বুলিয়ে বুজে আৰু। একদম ফ্ৰেছ লাগিছে ইয়াত। সুন্দৰ বতাহ বলি আছে। সংগীত সায়াংশ হ'ব ক'ত গ'ল? এইটো আহিছে। চ' বটিং চাইছে সায়াংশে। বটিং কৰিবা? শব্দ কৰিব। কি কৰিব? শব্দ কৰিব। চিপত যাবা নেকি? চিপত যাবা? বটত যাবা? মাইণ্ডটো পুৰা ফ্ৰেছ হৈ গৈছে। শিপ দেখিলো ন? আৰু কি দেখিলো? দলং। নদী দেখিলা? লেক টু নদী, অৰ্কিড লেক। শিপ নদীৰ তাত যাই আছে। আৰু কুকুৰ ধুনীয়া যে ডগি দুটা দেখিলো ন, সৰু সৰু। আমি আহি পাওঁতে বহুত কম মানুহ আছিল, এতিয়া ইমান বেছি মানুহ হ'ল যে আমি ইয়াৰ পৰা পলাব লৈছোঁ। চেৰাপুঞ্জীলৈ গৈ আছোঁ। এতিয়া আমি চেৰাপুঞ্জীলৈ যাম। ইমান ধুনীয়া মডিফাইড গাড়ী এইখন। আমিও পিছে পিছে গৈ আছোঁ গাড়ীখনৰ। দিল্লীৰ ৰেজিষ্ট্ৰেশ্যন। এয়া হ'ল এলিফেণ্ট ফলছৰ মুখ্য দ্বাৰ। আমি অলপ পাছত যাম, কিন্তু তাৰ আগতে চাহ একাপ খাই লৈছোঁ।
এলিফেণ্ট ফলছৰ সুন্দৰ নিজৰা এয়া খুব বৰষুণ পৰি আছে আজি এলিফেণ্ট ফলছৰ পৰা ওলাই আহি সুন্দৰ পৰিৱেশৰ মাজেৰে আমি চেৰাপুঞ্জীৰ ফালে আগবাঢ়িছোঁ খুব বেছি বৰষুণ দিছে ৰাস্তাৰ ছাইডতে স্থানীয় মহিলাসকলে খুব সুন্দৰকৈ মাকৈবোৰ পুৰি থাকে আৰু খাবলৈও খুব সোৱাদ লগা হয় কুঁৱলী আৰু বৰষুণ ইমান বেছি আজি সেইকাৰণে একদম লাহে লাহে গাড়ীখন চলাব লগা হৈছে আমাৰ এইখন ৰিজৰ্ট আহি পালোঁ আমি খুব ধুনীয়া এইটো আমাৰ ৰুম আৰু ইয়াত এনেকুৱা বহিব পৰা জেগা আছে এইফালে ভিউটো চাব পাৰে খুব সুন্দৰ ভিউ এয়া জ্ঞানশ্ৰী দাস Sayangs. Sayangs. So, এখন hotel restaurant. এখন আমাৰ ৰিজৰ্ট এতিয়া আমি অলপ ওলাই আহিলোঁ সন্ধিয়া একাপ সুন্দৰ চাহ খাম বুলি এখন ৰেষ্টুৰেণ্টলৈ আহিলোঁ সুন্দৰ এটা পৰিৱেশ এই ৰেষ্টুৰেণ্টখনত এই ৰেষ্টুৰেণ্টখনৰ পৰা বাহিৰৰ যিটো ভিউ সেইটো অপূৰ্ব সো এইখন আমাৰ ৰেষ্টুৰেণ্ট হয় খুব সুন্দৰ খাবলৈ আহিছোঁ এইখন এখন খুব সুন্দৰ ৰেষ্টুৰেণ্টলৈ আহিছোঁ চাঙো আৰু ইয়াৰে খানাও খুব টেষ্টি শুনিছিলোঁ গতিকে আমি টেষ্ট কৰিব লাগিছোঁ আৰু নাইট ভিউটো আপোনালোকক দেখাওঁ কিমান সুন্দৰ আপুনি চেৰাপুঞ্জী আৰু মোৰ পিছফালে ৰেষ্টুৰেণ্ট ৰিচিপশ্যন আছে আৰু এইটো আমাৰ সায়াংশ আমি আকৌ ৰোল আৰু চাওহে দিছোঁ কাৰণ দুইটা আমাৰ প্ৰিয় খাদ্য মই পেলাই দিম মই তোমাক বেলেগ এখন প্লেটত দিম সো এইটো ৰোল সো মই এতিয়া টেষ্ট কৰি চাম কেনেকুৱা হয় আমি চেৰাপুঞ্জীৰ যিখন ৰিজৰ্টত আছোঁ সান নাইলা খুব সুন্দৰ ৰাতিৰ পৰিৱেশ ইয়াতে বহুতো টুৰিষ্ট আহিছে এতিয়া আৰু টুৰিষ্টবোৰ এতিয়া আহি ইয়াতে আছে ৰাতিৰ যিটো পৰিৱেশ ইয়াত আৰু বেছি ভাল লাগে
weather is awesome. Sun Naila. এখন হ'ল ৰেষ্টুৰেণ্ট এখন আমাৰ ৰেষ্টুৰেণ্ট আৰু এয়া যিখন হোটেল 103 আৰু ইয়াৰ ভিতৰত আছে হেল্ল' সায়াংশ হাই আৰু সান নাইলাত ব্ৰেকফাষ্ট কৰিবলৈ আমি এতিয়া ৰেডি হৈছোঁ চেৰাপুঞ্জীৰ ঘাঁহবোৰৰ ৰং আৰু আকাশৰ ৰং লগতে মনোমোহা পৰিৱেশে আমাৰ মন প্ৰাণ আপ্লুত কৰি তুলিছে ইমান যে মনটো ভাল লাগিছে এই সুন্দৰ পৰিৱেশত থাকি ইয়াত পলিউশ্যন নাই যান জঁটৰ সমস্যা নাই মানুহৰ ভিৰ নাই সঁচাকৈ যদি আমি সদায় কাৰণে এনেকুৱা এটি পৰিৱেশত থাকিব পাৰিলোহেঁতেন কিন্তু সেয়া যে অসম্ভৱ কাৰণ আমি জীৱন নিৰ্বাহৰ বাবে কাম কাজটো কৰিবই লাগিব গতিকে এনেকৈ মাজে মাজে আহি থাকিলেও মনটো কিছু ভাল লাগি থাকে এইটো সায়াংশে আটাইতকৈ বেছি ভাল পাইছে কাৰণ ইয়াত ফুল ঘাঁহ আকৌ বোকা মাটি চব পাইছে খেলিবলৈ হাই ফ্ৰেণ্ডছ সেয়া আছিল আমাৰ ডে 1 চেৰাপুঞ্জীত আৰু নিশ্চয় ব্লগটো চাই আপোনালোকে ভাল পালে সান নাইলা এই ৰিজৰ্টখনত থাকি আমাৰ খুব ভাল লাগিলে আৰু জ্ঞানশ্ৰী আৰু সায়াংশে খুব এনজয় কৰিলে আমাৰ ডে 2 অৰ্থাৎ অহা কাইলৈ আমি কি কৰিম আমাৰ পৰৱৰ্তী ব্লগটোত আপোনালোকক দেখুৱাম গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ হেভ এ গ্ৰেট ডে